ফেচবুকত বানপানীৰ বিভীষিকাৰ ভিডিঅ'বোৰ স্ক্ৰল কৰি থাকোঁতে হঠাৎ এটা পোষ্ট দেখা পালোঁ। সঁচাই পঢ়ি বহুত দুখ লাগিলে। ভাবিলোঁ আপোনালোককো শুনাওঁ, শুনকচোন। প্ৰলয়ৰ সৈতে মুখামুখি হ'বলৈ কৈ আছোঁ বুলি জনা নাছিলোঁ। হয়তো ঘৰৰ মানুহখিনিৰ বাবে যুঁজিবলৈ ভগৱানে গুৱাহাটীৰ পৰা লৈ গৈছিল। দেওবাৰে পুৱা নাজিৰা পালোগৈ। বহুত বৰষুণ, চৌদিশে পানী। এইটো আমাৰ বাবে সাধাৰণ কথা। সৰুৰে পৰা দেখিছোঁ, পানী হয়, পথাৰ উপচি পৰে, দুদিনমানৰ পাছত কমি যায়। সন্ধিয়াৰ চাহকাপ খাই উঠাৰ পাছতেই পানী হঠাৎ বাঢ়ি ঘৰ সোমালে। মূল পথৰ পৰা সৰু এটা দীঘলীয়া পথৰ একেবাৰে শেষত আমাৰ ঘৰটো। আমি ওলাই আহিলোঁ। মনুহঁতকো চিঞৰিলোঁ, ওলাই আহিবলৈ ক'লোঁ। ডাঙৰ খুৰীয়ে ক'লে, একেলগে যাম। তেওঁৰ মাতটো কিবা কৰুণকৈ ওলাইছিল। কিন্তু সিহঁত ওলাই আহোঁতে কিছু পলম হোৱাত আমি আগবাঢ়ি গৈ নামঘৰৰ ওচৰত ৰলোগৈ। নামঘৰটোৱে খুঁটক বাধা দি আছিল। মনুহঁতৰ পদূলিৰ পৰা নামঘৰটোলৈ কেইখোজমান বাট। সিহঁত পদূলিমুখ পাওঁতেই ভাইটিয়ে এডাল বাঁহ দি ক'লে, সকলোৱে এইডালত ধৰি আগুৱাই যাবি। সেই সময়ত সোঁতটো শুশুৱাই বাঢ়ি আহিছিল। কাল সন্ধিয়া, চৌদিশে কেৱল আন্ধাৰ। তেতিয়াই শুনিলোঁ, পৰিলোঁ বুলি, বচা। ঘূৰি চাই দেখিলোঁ, হাতত মোবাইলৰ পোহৰ দেখুৱাই মনুৱে চিঞৰি আছে, দাদা, জোনটিতা, বৌ বুলি। লগালগ তাইক আনিবলৈ দীপে পানীত জাপ দিলে। দীপ পানীত ডুব যাবলৈ আৰম্ভ কৰিছিল। জোনটিও আগবাঢ়ি গৈছিল। পাক খাই খাই সোঁত আহিছিল ভয়ংকৰ। জোনটিক মই জঁপিয়াবলৈ নিদিলোঁ, যিহেতু সি সাঁতুৰিব নাজানে, নহ'লে তাকো হেৰাব লগা হ'লহেঁতেন। পানীৰ শু শু শব্দত দীপৰ চিঞৰটো কেৱল শুনি আছিলোঁ। ভাবিছিলোঁ সিহঁতি সাঁতুৰি গুচি আহিব। সকলো পথৰ মাজতে ৰৈ গ'লোঁ। অলপ পাছতে দীপ অকলে আহিল। সি কক পকাই থাকি পাৰ পালেহি অকলে। মনুক আনিব নোৱাৰিলে। তেতিয়াহে গম পালোঁ, ডাঙৰ খুৰীও উটি গ'ল। ডাঙৰ খুৰীও পিছলি পৰিছিল। মনুক তেওঁ টেপা মাৰি ধৰিছিল। মনুৱে তেওঁক বচাবলৈ চেষ্টা কৰিছিল। পানীৰ মাজতে আমি কেনেবাকৈ আহি ওচৰৰ মানুহঘৰৰ ছাদৰ ওপৰত উঠিলোহি। তেওঁলোকৰ ঘৰটো পানীত ডুবিল। অকল ছাদখনহে বাচি আছিল। লগালগ SDRFৰ সৈতে যোগাযোগ কৰা হ'ল। লাইভ লোকেশ্যন পঠোৱা হ'ল। মনু গছত ধৰি ৰৈ থাকিব বুলি 100% আশা কৰিছিলোঁ আমি। দেওবাৰৰ সন্ধিয়াৰ পৰা 22জন মানুহে ছাদত অকণমান টিং লগোৱা ঠাইখিনিত বহি কেৱল ভগৱানৰ নাম ল'লোঁ। পুনৰ বৰষুণ আৰম্ভ হৈছিল। সৰু খুৰীয়ে মাজে মাজে চিঞৰি সোধে, মই তাইক পামনে? এই বিভীষিকাময় ৰাতিৰ পাছত পুৱা আহিল। পানী বাঢ়ি আহিছিল। NDRFৰ লোক নাহিল। মানুহবোৰৰ পেটত ভোক আৰম্ভ হৈছিল। লেতেৰা পানীকে খাইছিল। সোমবাৰৰ সন্ধিয়ালৈ কিছু পানী কমিছিল। মঙলবাৰে পানী কমি যোৱাত মানুহবোৰ আঁতুৰ হৈ নিজৰ নিজৰ ঘৰলৈ দৌৰি গৈছিল। তেতিয়ালৈ সকলো শেষ হৈ গৈছিল। SDRFৰ লোক আহিছিল। ক'ত নিব বুলি সোধোতে ক'লে, আমাৰ কাম ওখ ঠাইলৈ নিয়া, বাকী আপোনাৰ দায়িত্ব। গতিকে সৰু খুৰী, মা, দাদাৰ ল'ৰাক সৰু খুৰী ডাঙৰ ছোৱালীৰ ঘৰত থাকিব পৰাকৈ ব্যৱস্থা কৰি পঠিয়াই দিলোঁ। তাৰপিছত ব্যক্তিগত নাও এখনৰ লোক আহি বিচাৰ খোচাৰ কৰি ঘৰৰ পৰা কিছু দূৰত ডাঙৰ খুৰী নিথৰ দেহটো পালে। হলুং কাটনি গাঁৱৰ মানুহে মনুৰ নিথৰ শৰীৰটো পালে। SDRFৰ লোকে আমাক সহায় কৰিবলৈ অহা নাছিল। চকুৰ সন্মুখতে মনু উঠি গৈছিল। একো কৰিব নোৱাৰিলোঁ। পেৰেলাইছিছ হৈ থকা আইতা পকাৰ ওপৰতে
এটুপি পানী নোখোৱাকৈ পৰি থাকিল। একো কৰিব নোৱাৰিলোঁ। 1 বছৰীয়া কণমানিজনীয়ে বৰষুণৰ পানী খাব লগা হ'ল। একো কৰিব নোৱাৰিলোঁ। ডাঙৰ খুৰীৰ একেলগে যাম শব্দটো, মোবাইলৰ লাইটৰ পোহৰত জিলিকি থকা মুনুৰ মুখখন চকুৰ আগত ভাহি আছে। সঁচাকৈ কিমান হৃদয় বিদাৰক পৰিস্থিতি এটা হৈ গ'ল। আশা কৰোঁ এনেকুৱা এটা দিন কেতিয়াও নাহে যাতে কাৰো জীৱনলৈ।